ইয়াতো খুলি মা তুমি জানো বিহু বিহু লাগি গৈছো মা মনত অসমখনলৈ যোৱা যে বহুত হেঁপাহ আছিল ভবাই নাছিলো কৰোণাই যে ইমান আতংকৰ সৃষ্টি কৰিব জানো সমনীয়া বাবু কৈছিল অসমৰ পৰা মা হাতে বনালো তিল পিঠা কিন্তু এই নিয়তিৰ নিষ্ঠুৰ মই তেনেকৈ বাৰু কচোন যাওঁ বুলি অসমখনেতো আজি বহুত কান্দিছে ভবা নাছিলো অসমখনো যে কান্দিব লাগিব জানো বিহু বুলি ক'লে কপৌ ফুল পাই তগৰ গোলাপ ফুলবোৰ যে আমি চুৰ কৰিছিলো বৰকৈ মনত পৰে গাঁৱৰ সকলোৰে লগত যেতিয়া বিহু মাৰিছিল সেইখিনি আজি বহুত চকুত বাঢ়ি আছে কিয় নাজানো জানো আজি বহুত দুখ লাগিছে যেতিয়া সমনীয়া হৈ কয় তহঁতো বাহিৰত গৈছিলি নাহিবি আৰু অসমলৈ তেনেকুৱা আমি ইমান বিষ্ণু অসমখনলৈ যোৱা কথা ভাবিব পাৰোঁ বেৱা লৈ যাম এই কথা আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ আমাৰ মানসিকতাই নকয় যে অসমখন আৰু পিছ পৰি যাওক কৈ দি পিছ সেইসকলক আমি মধ্যবিত্তৰ কাৰণে সপোনবোৰ বাস্তৱত পৰিণত কৰিবৰ কাৰণে অকলেই সংগ্ৰাম কৰিবলগীয়া কৈ দিম ভাই আমাৰ সপোন বহুত বেলেগ কাৰো লগত নিমিলে কাৰো লগত এইবাৰ চাগে উকা হৈ পৰিব গোটেই অসমখন মানুহৰ ঘৰৰ চোতাল এটাই আহ্বান কৰোণা যাতে সোনকালে কৈ যাওক চব সজাগ হৈ যাব আকৌ যাতে ভাল ৰঙীন হৈ পৰক এতিয়াওতো বহুত বাকী আছে ন কেনেকৈ বুজিব বাকী ইমান দূৰত থাকি যে তোৰ হাতৰ ভাত বুজি তোৰ মৰমৰ পাত খা নোপোৱা তাৰ হাত কিমান কান্দো কোনে বুজিব এবাৰ কবিচোন খেতি কৰি ভুই ৰুবলৈ লাজ কৰাব কবি এতিয়া নিজৰ উপাৰ্জনত চলিব এতিয়া কিমান আনন্দ লাগে এই কথা এবাৰতে তই সুধিব জানো ইয়াত আমি থাকিও মুখত অসমীয়া শব্দ আৰু বিহু নাম বাকিয়ে গাই থাকো মোৰ সমনীয়া বহুত আশা আছিল বিহুত ঘৰলৈ যোৱা এটা তেহেঁতিও কৈ নাযাওঁ জানো সকলোৱে ল'ব খবৰ কি হৈছে কি নাই হোৱা বহুত পাল অসমখন আৰু গাঁওখন